তেজপুৰত মামা ভাগিনৰ সংঘাত আধা কথা মাটিক লৈ প্ৰচণ্ড মাৰপিট মামা ভাগিনৰ মাজত মামাৰ পৰিয়ালে দলবদ্ধভাৱে আক্ৰমণ কৰি ভাগিনৰ ঘৰ-বাৰী ভাঙি পেলোৱাৰ লগতে ভাগিনৰ পৰিয়ালকো গৰুলকৈ মাৰপিট কৰাৰ অভিযোগ উঠিছে। এই ঘটনা সংঘটিত হৈছে তেজপুৰ ভোজখোৱা চাপৰিত। মালেকা খাতুন আৰু তেওঁৰ একমাত্ৰ পুত্ৰ হামিৰুল ৰহমানে এতিয়া ন্যায় বিচাৰি সাংবাদিকৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। কাৰণ এই পৰিয়ালটোক সহায় কৰা নাই তেজপুৰ আৰক্ষীয়ে। অভিযোগ অনুসৰি ৭০ ঊৰ্ধৰ বৃদ্ধা মালেকা খাতুনৰ মামা গাঁওবুঢ়া হৰমুজ আলী আৰু তেওঁৰ পৰিয়ালে আধা কথা মাটিৰ বাবে ঘৰ-দুৱাৰ ভাঙি খাতুনৰ পৰিয়ালক মাৰপিট কৰাৰ অভিযোগ উঠিছে। জংগল রাজ হয় এটু তার মানে রাইজ সিহতরে সব কিছু সিহতরে পুলিশ ডিসি হাকিম এডিসি সব সিহতরে হয় আমার কোনো নাই। তার মানে মোর মা আর মই কোনো ইয়াত হেল্প করা নাই। আমাক মাক মারিছে, মোক মারিছে, মোর পোৱালিবিলাকক মারিছে, ঘর সর সব ভাঙি একদম চুরমার করে দিছে। সিহঁতক মাটি দিছে চিধা কৰি, সিহঁতে মাটি মোৰ ঘৰ ভাঙি সিহঁতে মাটি দখল কৰিছে। কিমা 6 মাহ আগত গাম্বুৰা হওঁতে গাম্বুৰাৰ ল'ৰা হৰমুজ আলী গাম্বুৰা আৰু মুস্তাফা আৰু আপোনাৰ মফিজুল আৰিছ আৰু আপোনাৰ ইকৰাম লাঠিৰে মাৰিছে, গুচাইছে। মোৰ চোৰ একদম পূৰা জখম। এতিয়া মই শুব নোৱাৰোঁ। আজি ধৰক 2-3 দিন ধৰি মই শুব নোৱাৰোঁ। তার মানে পুরা জখম। মোর তাত পয়সাও নাই, 1 টকাও নাই। মই ক'ৰ পৰা চিকিৎসা কৰিম? হ্যাঁ, কোনো মোৰ বহুতো জখম আছে। আগতে ধৰক 3 বছৰ না 2 বছৰ আগত মাৰিছিলে। এই চাক মোক ভাঙি থৈ দিছে। সেইবিলাক কেছো আছে। পিছত মই সেইবিলাক কেছ লৈ পিছত আকৌ মই কেছ দি দিছোঁ, কোৰ্ট কেছ। পুলিচে একশ্যন নলয় তাৰ মানে বেছি। জানো সিহঁতে আহি পেলাই চাই আকৌ উল্টা আমাকে তাৰ মানে কয় তহঁতে সেইফালে ল, সীমা এইটো আছে সেইটো আছে। সিহঁতৰে তাৰমানে চব তাৰমানে পুলিচক সিহঁতে পইচা খুৱাইছে নেকি আমি নাজানো। এইটো আপোনাৰ 5 মাইল থানাৰ হয়, বৰঘাট থানা। আমি তেজপুৰ থানাত সদৰ থানাত আহিছিলোঁ কেছ দিবৰ কাৰণে। তাতো লোৱা নাই কেছ, কৈছে জংগল ৰাজ। পিছত ইয়াত আহিছোঁ কেছ দিবৰ কাৰণে, কৈছে 5 মাইল যা। 5 মাইল গৈছোঁ কেছ কৰিবৰ কাৰণে। সিহঁতে তাত কৈছে কয় যা তহঁতে যা, কিন্তু কি হয় পিছত হ'ব। গাম্বুৰা হ'ল হৰমুজ আলী গাম্বুৰা হয়। সি তাৰ মানে ৰায় দিছে, সি চবকেইটাক ওলাই দিছে। হৰমুজ আলী গাম্বুৰা আৰু মুস্তাফা, মফিজুল, ইকৰাম, আপোনাৰ আৰিছ, লাঠি ধাও চব আছে। ভিডিঅ' আছে, মোৰ মোবাইলত ভিডিঅ' আছে। চব ঘৰ চুৰমাৰ কৰি দিছে। চৰকাৰে এটা ঘৰ দিছিলে আপোনাৰ, সেই ঘৰটো তাৰমানে সেইটো ভঙা নাই, ভাঙিব ধৰিছিলে কিন্তু ভাঙা নাই। এতিয়া আৰু ধৰক মই যাব নোৱাৰোঁ। মোক সিহঁতে লাঠি চাঠি লৈ তাৰমানে মোক মাৰিব, আকৌ মাৰিব কৈ আছে। সেইকাৰণে মই আজি নাই দিব নোখোজে। কালি সন্ধিয়া মোক ফেমিলিকো মাৰিব ধৰিছে, মোকো। মই পিছত লাষ্টত পলাইছোঁ। এই পথাৰ দি মই গৈছোঁ, খেতি পথাৰ দি হৈ পেলাই কি ক'ব, ইমান ডাঙৰ ৰাতি। পিছত ৰাতি 8টা বজাত মই ঘৰত সোমাইছোঁ, সেই পথাৰ হৈ পেলাই ঘূৰি পেলাই কৰিছে। আমাৰ ঘৰতে আহি ইহঁতে মানে চব বোৱাৰীও মাৰিলে, ল'ৰাটো মাৰিলে, মোক চোচাই ঘৰৰ পৰা লৈ গৈছিলে। এই গাম্বুৰাৰ ভাগিনটো, ভাইৰ ল'ৰাটো। নাম কি আছে? নামটো আছে এই হবিউল্লাহ। মাৰিছে। মাটিটো মোৰ মা দিলে। হ্যাঁ, 1 কাঠা মাটি দিলে। তাৰ আধা কাঠা মাটি তাক আকৌ লৈ আছে, নিবলৈ খুজি আছে। মই কৈছোঁ কি আমাৰ ঘৰ বনাইছে, মায়ে ঘৰ বনাই দেখিছে। কৈছে তই ইয়াত থাক, ল'ৰাটো লৈ ক'ত যাবি? দলে বলে আহিছে। মানুহ আহিছে, বহুত ঢেৰ মানুহ আহিলে। আমাৰ ল'ৰাটো মাৰিলে, বোৱাৰীটো মাৰিলে, মোকো মাৰিলে। ভোজখোৱা চাপৰি। সেইটোতো কথা, জংঘলত। ব্যুৰো ৰিপোৰ্ট, অগ্নিকৰ নিউজ।